কাম কৰোঁ নেকি কি এই মন্দিৰৰ আগত এৰি থৈ আহোঁ নেকি হাও মই কি মন্দিৰত দান দিয়া সাৰ গৰু এৰি থৈ আহিবলৈ সেনকাই লাগছে সেইবুলি কৈছে নেকি বাৰু হেই কাৰো মানে গুৰুত্ব নাই কি হ'ল থানালৈ কাপোৰ এখন আনিলো কাৰো গুৰুত্ব নাই নিজৰ বুলি একো গুৰুত্ব দিব লগা কথা নহয় শুনিছা শুনিছা ঠিকেই কৈ আছে আপুনি কেতিয়াবা কিবা এটা বস্তু থানালৈ নিজৰ বুলি আনি পাইছেনে মই থানাৰ বস্তুও চুৰ কৰা নাই নহয় তাৰমানে মই চোৰ সেই বুলি কৈছে সেইটো আপুনি মোৰ মালটো মাৰি দিলে দেখোন ঐ! আপুনি মোৰ মালটো মাৰি দিলে দেখোন বাইদেউ ভালনে ভাল বস্তুটো পালেনে আপোনালোকে কি বস্তু মই ৰাকেশৰ হাতত পঠাই দিছিলোঁ নহয় কাপোৰখিনি ৰঙা কাপোৰ নেকি হয় কথাটো মোক ডিটেইলছত কওকচোন মই বহুত দুখ পাইছোঁ ছাৰ বহুত দুখ পাইছোঁ মোক আজি চোৰ বুলি কৈছে জানেনে এই হ'ব দিয়া দুখ কৰিব নালাগে নহয় ছাৰ থানাখনত মই কাম কৰি পাওঁ কেইটকা নিজৰ তেজ মৰা টকাকেইটা তাৰ পৰা টকা কেইটামান বচাই মই থানাখনৰ কাৰণে ৰঙা কাপোৰ কিনি আনিছোঁ এনেকৈ বেলেগে কোনোবাই কৰিব আৰে থানাখনক ভাল পাওঁ কাৰণে আৱেগ আছে কাৰণে এইটো কাম কৰিছোঁ আপুনি নিজৰ পইচা খৰচ কৰি থানালৈ কাপোৰ আনিছে নহ'লে কি তোমাৰ পইচা দি আনিছা দাদা আহকচোন চিনি পাইছে আপাৰতো এই দাদা কাপোৰৰ দোকান আছে দাদা কথাটো ছাৰক কৈ দিয়কচোন অঁ তেওঁ মানে আজি ফোন কৰি পেলাই মোক ক'লে থানাত আজি অলপ ৰঙা কাপোৰ লাগে তাকে এওঁ হাততে দি পঠিয়ালোঁ আৰু পইচা থানাৰ পৰা এটা ভাল কামৰ কাৰণে মোলৈ ফোন কৰিলে কেইমিটাৰমান কাপোৰ লাগে সেই কাপোৰখিনিৰ কাৰণে বাৰু মই পইচা ল'ম নে ঠিকে ঠিকে কি ঠিকে ছাৰে আপোনাক ফোন কৰিবলৈ দিছিলে দাদা কিমান পইচা হ'ব ন কাপোৰখিনিত 150 150 দাদা এইটো আপুনি লওকচোন নালাগে নালাগে ছাৰ না এইটো আপুনি ৰাখকচোন ঠিক আছে ছাৰ হেৰি দাদা শুনক দাদা ইয়াতে ৰখি থাকক থাকক ছাৰ মানুহজনৰ উস্তাদি দেখিছেনে কাৰ কথা কৈছা আপোনাৰ কথা কৈছোঁ অঁ অঁ ৰাকেশ অঁ হয় ছাৰ এইবিলাক মই বেয়া পাওঁ হয়। মই ষ্ট্ৰিক্টলি কৈছোঁ নেক্সট টাইম যাতে মই এইবিলাক শুনা নাপাওঁ আৰু নাপাব চাগে আৰু প্ৰীতম ছাৰ থাকিব লাগিছিল ফালিলে হয় আপোনাক। ফালিলে হয় মই আপোনাৰ কথাই কৈ আছো মই মোৰ কথাই কৈ আছো গম পালাতো ফটোৱা চব